নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা মই ওলাই মিলি ৰেডি হৈছোঁ ঘৰলৈ যাম বুলি আৰু এয়া বেগ চেকো ৰেডি কৰি লৈছোঁ। এতিয়া যাব লাগে আৰু যোৱাৰ আগত এয়া মানবীৰ লগত অকণমান কথা পাতিলোঁ, খেলিলোঁ, ৰিলছ বনালোঁ। তাইৰ লগত হেনো ৰিলছ বনাব লাগে। আজিকালি তাই মোৰ লগত খুব ৰিলছ বনোৱা হৈছে আৰু এয়া যি কি নহওক বহুতকেইদিন লগ নাপাম, সেইকাৰণে তাইও মনটো অকণমান বেয়া কৰিছিল। তাৰে পিছত এয়া তাইক টাটা বাই বাই চব কৰিলোঁ। এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ডলৈ আৰু যিটোহে ৰ'দ দিছে, মানে অকণমান দূৰ হ'লেও খোজকাঢ়ি আহিব নোৱাৰোঁ বেগকেইখন লৈ, সেইকাৰণে পিলপিলিতে আহিলোঁ। আৰু এয়া বাছত পূৰা চিট খালী, মন পচন্দৰ এটা জেগা বাছি লৈ পূৰা বহি মেলি এয়া গৈ আছোঁ ঘৰলৈ বুলি। কেতিয়া গৈ পাম লাগিয়ে থাকে বাৰু। এতিয়া চাওকচোন, আহোঁতে ইমান ৰ'দ আৰু অকণমান দূৰ আহি ইয়াত দবাপিটা বৰষুণ পালোঁ। কি ক'ব আৰু বতৰৰ কথা। আৰু এইবাৰ চাওক আকৌ ৰ'দ, মানে ক'ত ৰ'দ দিয়ে ক'ত বৰষুণ পৰে একো ধৰিবই নোৱাৰি। আকাশখন চাওকচোন কি ধুনীয়া লাগে এনেকৈ। মোৰ কিন্তু খুব ভাল লাগে এনেকুৱা পৰিৱেশবোৰ চাই। ৰ'দ দিলেও ভাল লাগে, বৰষুণো ভাল লাগে, কিন্তু যিহে গৰম। আৰু এয়া মই বৰ হৈ আছোঁ নখ চখ কামুৰি, আৰু এয়া আধা আহি পাই গ'লোঁ। এয়া হৈছে নতুনকৈ বনোৱা ফ্লাইঅভাৰখন আৰু এইখন বনোৱাৰ পৰা অকণমান সময়টো কম লাগে, কিয়নো আগতে ৰেলগেট পৰিলে বহুত সময় ৰৈ থাকিবলগীয়া হয়, কেতিয়াবা সেনেকৈ বহুত অসহ্য লাগে। আৰু এতিয়া ভাল হ'ল, ফ্লাইঅভাৰখনৰ ওপৰেদি ধুনীয়াকৈ আহিব পাৰে গাড়ীবিলাক। মোৰ মুখৰ অৱস্থা চাওকচোন, বৰিং ফেচ। ফাইনেলি ব্ৰিজখন পালোঁ আৰু এয়া ব্ৰিজখন পালে কিবা মনটো ভাল লাগি যায়, কাৰণ ঘৰ পাবলৈ বেছি দূৰ নাথাকে, অকণমান দূৰ গ'লেই ঘৰ পাই যাম আৰু এয়া নদীৰ ঠাণ্ডা ঠাণ্ডা বতাহ কি ভাল লাগে। এইখন নতুনকৈ দলং বনাই আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই, বহুত দিন লাগিব চাগে। এনেই এটা ক্লিপ ল'লোঁ, ভাল লাগিল চাই। আৰু এতিয়া মই ভাবিলোঁ বিকিক এবাৰ চাই যাওঁ, বহুদিন তাকো লগ পোৱা নাই। তাক বাই বাই দিব লওঁতে এয়া বাছখন আহি চব গণ্ডগোল লগাই দিলে। বাৰু যি কি নহওক, এয়া বিলৰ পাৰৰ দৃশ্য। আপোনালোকে যদি গোৱালপাৰাত অহা নাই কেতিয়াবা আহিব, এয়া ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব। আচলতে কেমেৰাত তেনেকৈ সকলো বস্তু ধৰিব নোৱাৰি, কাৰণ ভিডিঅ'ত চোৱা আৰু নিজৰ চকুৰে চোৱাৰ মাজত বহুত পাৰ্থক্য থাকে। বাৰু বহুত লেকচাৰ মাৰিলোঁ, এয়া গাড়ীৰ পৰা নামিলোঁ আৰু ভাইটি আহিছে আগবাঢ়ি মোক নিবলৈ। সি কেমেৰাত নোলাই, মই মনে মনে অকণমান ভিডিঅ' কৰিছোঁ। আৰু এয়া খোজকাঢ়ি আছোঁ, তাতে গাড়ীৰ পৰা নামিছোঁ আৰু এইখিনি খোজকাঢ়ি গৈ আছোঁ ঘৰলৈ বুলি। যিটোহে ৰ'দ দিছে, আৰু এয়া ঘৰ আহি পাই গ'লোঁ। এতিয়া মোৰ স্পেচিয়েল মানুহজনক চাওকচোন, এয়া মোৰ আটা মোৰ কাৰণে সদায় স্পেচিয়েল হয়। এতিয়া আটাৰ লগত অকণমান মস্তি কৰোঁ ৰ'ব। এয়া ৰুণ ইটো আমাৰ ঘৰৰ কচুগুটি, মাৰ লগত লুডু খেলি আছে গৰমত, কি কৰিব। ময়ো গছৰ তলত অকণমান বহিলোঁ, কাৰণ ফেনৰ বতাহো কিবা গৰম গৰম লাগে আৰু গছৰ তলত যি ধুনীয়া বতাহ। এইফালে আটাই ভাত খাই আছে, অকণমান মই ভিডিঅ' কৰিলোঁ ৰ'ব আটাক। তেনেকৈ দেখুৱাব লগা নহয়, হ'লেও আৰু স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। এয়া মা, এয়া মাহী আৰু এয়া আইতা। এতিয়া আমি চাৰিওজনী মিলি লুডু খেলিম। আমি আগফালে পূৰা বহি লৈছোঁ পাতি পাৰি, কাৰণ সেইফালে ধুনীয়া গছৰ তলত বতাহ চলি আছে। মই দিনটো এনেকৈ বাহিৰতেই আছোঁ, সন্ধিয়াহে ৰুমত সোমাইছোঁ, কাৰণ যি গৰম পৰিছে। আৰু আমাৰ লুডু খেলা চাওকচোন পূৰা জমিছে। মা আৰু আইতা, মই আৰু মাহী এনেকৈ খেলি আছোঁ ৰ'ব। আৰু লুডু খেলি অকণমান টেঙা খাব মন গ'ল, সেয়েহে নেমু টেঙা এটা কাটি এনেকৈয়ে খালোঁ। আৰু সন্ধিয়া বহুত দিনৰ মূৰত ঘৰৰ চাহ কাপৰ সৈতে বহুত লেকচাৰ মাৰিলোঁ মাৰ লগত। আৰু এয়া ভাত পানী খাই মই আজৰি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।